खुलुमबाय स्टुडिय'आव उदांस्रि मुसाहारि रायजो सभायाव इउपिपिएलनि आफादगिरि प्रमद बर' बिथाङा एनडिएनि मदद मोननो हादों नाथाय जानो गोनां बिधानसभा बिसायख'थियाव इउपिपिएल दोलोआ हारसिङैनो थांनो हागौ बे समाव मन्त्रि उरखावगोरा ब्रह्म बिथाङा मुसलपुर जिल्लानि हा संरैखाथि बिफाननि अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लानानै माखासे बाथ्रा बुंथिदों बिथाङा बुंथिदों दि रायजो सभानि बिसायख'थि आरो बिधानसभानि बिसायख'थिया गुबुन गुबुन आरो फैगौ जानो गोनां बिधानसभानि बिसायख'थियाव इउपिपिएल दोलोआ बाहागो लागोन नंगौ मन्त्रि उरखावगोरा ब्रह्म बिथाङा मुसलपुर जिल्लानि हा संरैखाथि बिफाननि अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लानानै जानो गोनां बिधानसभानि बिसायख'थियाव इउपिपिएल दोलोआ बाहागो लागोन होनना फोरमायदों आरो रायजो सभानि बिसायख'थि आरो बिधानसभानि बिसायख'थिया गुबुन गुबुन होनना बाथ्रा बुंदों बिथाङा बेजों लोगोसे बिथाङा बुंबावदों दि रायजो सभानि थाखाय प्रमद बर'खौ सायख'नायनि सायाव हाग्रामा महिलारि बुंनाय बाथ्राखौ लाना फिनजाथाय होदों दानिया फैदों मन्त्रि उरखावगोरा ब्रह्म बिथाङा मा बाथ्रा बुंदों आबुङै खोनासंना लानि কোনো দলে কৰা নাই আনুষ্ঠানিকভাৱে কিন্তু আমাৰতো সৰু দল আমি হয়তোবা এমচিচি যেতিয়া লাগি যাব আনুষ্ঠানিক ডিক্লাৰেশ্যন তেতিয়া লগে লগে দি যাব বা এদিন দুদিন আকৌ কাৰণ আনুষ্ঠানিক ডিক্লাৰেশ্যনটো এতিয়া হোৱা নাই 10 দিনমান লাগি যাব আকৌ হয়তোবা সঘনাই এআইডিএফৰ সাম্প্ৰদায়িক দল বুলি কয় কিন্তু এআইডিএফৰ সমৰ্থন লৈ প্ৰমোদ বড়ো ৰাজ্যসভাৰ সাংসদ হ'ল ইউডিএফৰ পৰা হি স্প্লিট হৈ পেলাই নিজৰ ইচ্ছাত হয়তোবা চহী কৰিছে হি স্প্লিট হৈছে বহুত দিন আগৰ পৰাই ইউডিএফৰ পৰা বাহিৰত আছে কিন্তু আনুষ্ঠানিকভাৱে ইউডিএফ ত্যাগ কৰা নাছিল এইবাৰ তেওঁকতো ইউডিএফে নিলম্বনো কৰিলে এজিপিত জইন কৰিছে এজিপিটো এতিয়া এনডিএৰ এলায়েন্স পাৰ্টনাৰ এতিয়ালৈকে জইন কৰা নেকি কৰিব বুলি কৈ আছে আপোনালোকে নাই এতিয়া এইটো ৰাজ্যসভাত যোৱা সেও এজন বিধায়ক হিচাপে এজন বিধায়কে কাক সমৰ্থন কৰে নকৰে এইটো তাৰ ডিছক্ৰিপশ্যন হয় মানে ইয়াত হুইপ জাৰিও নচলে কিন্তু আপোনালোকে এনডিএৰ লগত আছে এনডিএটো সঘনাই সমালোচনা কৰে যে বদৰুদ্দিন সাম্প্ৰদায়িক দল তাৰপিছতো সমৰ্থন লোৱা হৈছে এনডিএৰ লগত এনডিএ বদৰুদ্দিনক সাম্প্ৰদায়িক দল হিচাপে সমালোচনা কৰিছে ক'ব লগা আমাৰ নাই আমি ইউপিপিএল হিচাপে কথাটো কওঁ ইউপিপিএলক দিছে তেওঁ কাৰণ এইবাৰ চাব যে প্ৰমোদ বড়ো ৰাজ্যসভাত যে গ'ল তাতে কিন্তু বিজেপিৰ কোনো সদস্যই মানে বিধায়কে ছিগনেচাৰ মাৰা নাই পাইছা না তো আমাৰ ইউপিপিএল হিচাপে আমি কৰিছোঁ আৰু কেইজনমান বাকীবিলাকে কৰিলে প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী তেওঁৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে নাই তেওঁ প্ৰমোদ বড়ো আজি ৰাজ্যসভাত যাব এইটো ডাঙৰ এটা এচিভমেণ্ট এটা সুবিধা পাই গৈছে ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াত এইটো দিয়াটোতো স্বাভাৱিকেই হয় কাৰণ মই জনাততো বিপিএফেও খুজিছিলে নোপোৱাৰ ক্ষোভ না পোৱাৰ আনন্দ আমি ক'ব নোৱাৰোঁ বিপিএফেও হয়তো বা ভিতৰে খুজিছিল ৰাজ্যসভাৰ চিটটো ইয়াত কি আছে স্বাভাৱিকভাৱে এটা ৰাজনৈতিক সমালোচনা এইটো হ'ব কিন্তু হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত প্ৰমোদ বড়ো যোৱাটো সমালোচনা কৰিব নালাগিছিল কাৰণ এই সময়ত তেওঁলোকে যিহেতু কোনো কেণ্ডিডেট দিয়া নাই বা কেণ্ডিডেট দিবলৈ তেওঁলোকৰ কোনো ক্ষমতাও নাই পজিশ্যনো নাই 3জন MLA সেইটো এনেকৈ হ'বই ইউপিপিএল যিহেতু এনডিএৰে এটা সহযোগী হিচাপত ইউপিপিএলক এটা দিছে পিপিএফক দিয়া নাই বাছ নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত আপোনালোকৰ 1 তাৰিখে আলোচনা কথা আছে এলায়েন্স সম্পৰ্কত তেনেদৰে কিবা আলোচনা হৈছে আলোচনা এতিয়াও চলি আছে কিন্তু এতিয়া আমি মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই ৰাজ্যসভাটো সুকীয়া ৰাজ্যসভা উইদিন দি ইলেক্টেড MLA 2021 যিসকলে ইলেক্টেড হৈছিল তেওঁলোকে আজি ৰাজ্যসভাত মানে ভোট দিছে বা আজি ইলেকশ্যন হোৱা নাই কণ্টেষ্ট হোৱা নাই সেইকাৰণে আমি ভোট দিব লগা নহ'ব কিন্তু যিটো 26ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া আমি ইউপিপিএলে হয়তোবা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এনডিএৰ লগতো আছে যে এনডিএ আমি MLA হিচাপে আছোঁ এতিয়া আৰু এই নিৰ্বাচনে ঘোষণা কৰাৰ লগে লগে যদি আমি অকলে হিচাপে গ'লোঁ তেতিয়া এনডিএৰ লগত আমি নাই এইটো ভূমি সংৰক্ষণ বিভাগৰ পৰা যিটো অমৰাৱতী অঞ্চলত ৰাজ্যৰ এটা বহুত দিনীয়া দাবী আছিলে ইয়াত ৱেটলেণ্ড ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে আৰু ব্ৰিক কেনেল তো আজি প্ৰায় কাৰ্যকালৰ শেষ অৱস্থা এই সময়ত মই 75 লাখ টকা মঞ্জুৰি দি পেলাই এই কামটো কৰিবলৈ আজি আৰম্ভ কৰা হৈছে তাৰে আধাৰশিলা মই স্থাপন কৰিবলৈ আহিলোঁ
মুঠ মানে যেটো টোটাল এমাউণ্ট 74-75 লাখ ধৰা হৈছে ইয়াত দুটা ৱেটলেণ্ড ডেভেলপমেণ্ট হ'ব পাৰ্ট এ আৰু পাৰ্ট বি পাৰ্ট 1ৰ কাৰণে 6,80,000 পাৰ্ট বিৰ কাৰণে 8 লাখ কিন্তু ব্ৰিক কেনেলটো ডাঙৰ কাৰণ এইটো পানী যোগান ধৰিব লাগে খেতি পথাৰত বিশেষকৈ খেতিৰ কাৰণে কৰা হৈছে এইটো আৰু ইয়াত 60 লাখ টকা ধাৰ্য কৰা হৈছে মুঠ 75 লাখ মই ভাবোঁ এই আঁচনিয়ে অমৰাৱতী অঞ্চলৰ খেতিয়কসকলৰ বৃহৎ এটা অংশ বৃহৎ এটা এৰিয়াৰ সমস্যাটো দূৰ কৰিব পাৰিব আগতে কৰিব লাগিছিল কিন্তু যিটো বিভাগত পুঁজিৰ নাটনি থাকে সদায় পুঁজি যথেষ্ট দিয়া নহয় তথাপিও যিখিনি অসম্ভৱ হৈছে এইটো বছৰত দিয়াৰ পিছত মই নথৈ আনন্দিত কাৰণ যিবিলাক ভূমি সংৰক্ষণৰ কাম যদি চিধাকৈ পোনপটীয়াভাৱে কৃষকসকলৰ ছাত্ৰত হয় তেতিয়া খুব মনত আনন্দ আহে আৰু এটা সন্তুষ্টি আহি যায় এই কাম ভালে ভালে হওক আৰু মই আজি আহ্বান জনাইছোঁ যি কণ্ট্ৰাক্টৰে কাম কৰিছে তো কৃষকসকলক সেৱা কৰাৰ উদ্দেশ্যেৰে কাম কৰিব লাগিব বুলি মই আজি আহ্বান জনাইছোঁ मोनसे गोजोनथाव खौरां नोंथाङा गाव गावनि फिसाफोरखौ गुन गोनां सोलोंथाइ होनो गोसो दं नामा बड'लेण्ड स्टार एकाडेमिया नोंथांमोननि थाखाय लानानै फैदों मोजां खौरां क'क्राझार जहरनि सा फारसे तितागुरि भबानिपुर एबा समबाय भवन अफिस साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमियाव थाखो 6 निफ्राय थाखो 11 सिमनि थाखाय 2026-27 मायथाइनि गोदानै मुं थिसननाया सोलिगासिनो दं मख'नो गोनांदि बे बड'लेण्ड स्टार एकाडेमियाव थाखो 6 निफ्राय थाखो 9 सिम बर' मिडियाम आरो थाखो 11 आरो 12 थाखोआव इंराजि आरो बर' मिडियाम जागोन लोगोसे बे फरायसालियाव साइन्स आर्ट्स आरो कमार्स स्ट्रीम थागोन बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि आलादा आलादायै थाग्रा हस्टेलनि खाबुबो दं मख'नो गोनांदि बे फरायसालियाव बिपिएल गोनां फरायसाफोरनि थाखाय एडमिशन फिसा अफार थागोन जाय फरायसाफोरा बर' मिडियामजों टप 10 बे फरायसाफोरनो 2 बोसोरनि थाखाय फ्रियाव फुल कर्स होनाय जागोन बे बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनो मोजांथार खाबुफोरबो होदों जेरै सानफ्रोमबो जीके कम्पिउटार रिजनिं इंलिश स्पिकिंनि जुनिया क्लास मोननो हागोन मोनफ्रोमबो दानाव मक टेस्ट मोननो हागोन मोनफ्रोमबो शनिबाराव उफ्रा मावफारिनि फोरोंथायनि खाबु होनाय जागोन सानफ्रोमबो फ्रियाव जेडब्लिउ आरो नीटनि फोरोंथाय होनाय जागोन 85% बारा मोननाय फरायसाफोरा फ्रि एडमिशन मोननो हागोन बे बड'लेण्ड स्टार एकाडेमि फरायसालिया थाखो 6 निफ्राय थाखो 9 फरायसाफोरनि थाखाय मोनफ्रोमबो थाखोआव गासै 20 फरायसाफोरनि मुं थिसननाय जागोन आबुङै मोनथिनो थाखाय गाहायाव होनाय जानबुं नम्बर 7638008149 6000349997 6003494371 आरो 7896667636 नम्बराव खौरां लानो हागोन